আজিৰ পৰা গাঁওখনত এজনী ছোৱালী কমি গ'ল। হয়, আপোনালোকে ঠিকেই শুনিছে, মানে আজি বন্তিৰ বিয়া। সেয়ে ৰাতিপুৱাই একদম পুৰা লৰালৰিকে জোৰোণলৈ বুলি ওলাই গৈছোঁ। বিয়া যিহেতুকে এদিনীয়া, সেয়ে ৰাতিপুৱা জোৰোণ আহিলে আৰু গধূলিকে বিয়া। বিয়া ঘৰ আকৌ আমাৰ ঘৰৰ পৰা কেইঘৰমান গ'লেই মানে পায় দেই। এইফালে বিয়া ঘৰ আহি পালোহি। জোৰোণ অহালে যিহেতুকে এতিয়াও অলপ সময় আছে, সেয়ে ইফাল সিফাল কৰি ভিডিঅ' 2-এটা ক্লিপ ৰাখি থৈছোঁ আৰু দেই। এইফালে আকৌ আমাৰ মহিলা সন্থাও 1-2 কৰি গোট খাইছেহি আৰু দেই, বাকী আহিবলৈ বহুত আছেই। এই যে পেণ্ডেলখন আপোনালোকে দেখিছে, আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? মোৰ কিন্তু বহুত বেছি ভাল লাগিছে, কাৰণ ইয়াৰ কালাৰ কম্বিনেশ্যনে চাবনে আপোনালোকে ডেক'ৰেশ্যনেই চাব। আপোনালোকক যদি আপোনালোকৰ বিশেষ দিনটোত প্ৰয়োজন হয়, আপোনালোকে একদম এফৰ্ডেবল প্ৰাইজত পাই যাবগৈ। পিছে এয়া পেণ্ডেল আমাৰ গাঁৱৰে দাদা জিন্তু দাৰ ভাগৰ হয় দেই। কি ধুনীয়া লাগিছে নহয়নে বাৰু? একদম ফটো মাৰি মাৰি পাৰিছোঁহে আৰু। বাৰু যি কি নহওক, এয়া টেকেলি আহি পালেহি, মানে জোৰোণ আহি পালেহি। সেয়ে সকলো গৈছে আৰু জোৰোণক আদৰি আনিবৰ কাৰণে। ভিতৰত যিমান আমাৰ আইসকল আছিলে, খুৰীহঁত, মানে সকলো গৈছে আদৰিবৰ কাৰণে। ময়ো গ'লোঁ আৰু যিখিনি পাৰিছোঁ ভিডিঅ' ক্লিপ ৰাখিছোঁ। বাৰু জোৰোণ দিয়া হৈ গ'ল। সেইকণ সময়তে মানে কিয়াৰাৰ পাপাই, মানে আমাৰ মিষ্টাৰে মোৰ ফোনটো লৈ আহিলে। তো সেইটো কাৰণে মই ভিডিঅ' ক্লিপবোৰ ৰাখিব নোৱাৰিলোঁ। আৰু এয়া পিছত মানে ধুনীয়াকৈ সাজি কাচি আকৌ বিয়া খাবলৈ বুলি গৈছোঁ এইবাৰ দেই। জোৰোণটো হৈ গ'ল আৰু সৰুজনী আমাৰ কইনা। ভালকৈ দেখাব নোৱাৰিলোঁ, ফটো এটা বাৰু লাষ্টত এড কৰি দিম দেই। এইবাৰ আহিলোঁ খাবৰ কাৰণে। আৰু এই আমাৰ দেখিছে নহয় কেটাৰিং, ইমান ধুনীয়া কেটাৰিং ছাৰ্ভিচ দিয়ে। যদি আপোনালোকক প্ৰয়োজন হয় মোক কণ্টেক্ট কৰিব, মই আপোনালোকক ডিটেইলছত দি দিম। বাৰু এয়া আমাৰ কইনাক চাই লওক আৰু আপোনালোকৰ একাজলি আশীৰ্বাদ দি যাওক, যাতে তাইৰ যুগ্ম জীৱন সুখৰ হয়।